মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ঐচ্ছিক অসমীয়াৰ পৰা এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। যেহেতু ঐচ্ছিক অসমীয়াৰ কাৰণে সময় বহুত কম, সেইকাৰণে মই বেছি ভিডিঅ' আপলোড কৰিব নোৱাৰিম। মোৰ ওচৰত বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন থাকি গ'ল, তোমালোকৰ কাৰণে মই সেইখিনি আলোচনা কৰিব নোৱাৰিলোঁ। তথাপি মই যিমান দূৰ সম্ভৱ মই চেষ্টা কৰিম তোমালোকৰ আগত 2-3টা ভিডিঅ' আৰু আপলোড কৰিবলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইউনিট 3 কপলিপৰীয়া সাধু যিটো নৱকান্ত বৰুৱাই লিখিছিল, সেই চেপ্টাৰটিৰ পৰা মই আজি তোমালোকৰ আগত অতি চমু আৰু চমু প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। এই অতি চমু আৰু চমু প্ৰশ্নৰ উত্তৰসমূহ লোৱা হৈছে 2011 পৰা 2023 বৰ্ষত অহা প্ৰশ্নৰ কাকতৰ পৰা। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাবা আৰু আশা কৰিম এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। প্ৰথম প্ৰশ্নটো মই লৈছোঁ, দেখা। ৰূপয়ে সুধাংশু বাবুক প্ৰথম ক'ত লগ পাইছিল? উত্তৰ, গুৱাহাটীৰ জেলত থকা সময়ত। মই তেওঁৰ সত্ৰত শৰণ ল'ব খোজা নাই নহয় পিতাই, তেওঁকহে শৰণ ল'ম। ইয়াত কোনে কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে? ইয়াত ৰূপয়ে তিলক গোহাঁইৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে। তাৰপিছত দেখা, ৰূপয়ে দীনবন্ধু উকিলক কি বুলি সম্বোধন কৰিছিল? উত্তৰ, আইনা বুলি সম্বোধন কৰিছিল। তাৰপিছত দেখা, মই চিজ বজাৰলৈ এৰিলোঁ নহয়, এজনৰ চিজে কোনে কাক এনেদৰে কৈছিল? উত্তৰ, তিলক গোহাঁইয়ে ৰূপাইক কৈছিল। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। ইয়াতে কোৱা হৈছে যে ৰূপাইহঁতৰ গাঁৱৰ দোকানখনৰ নাম কি? কপলিপৰীয়া সাধু নামৰ উপন্যাসখনত উকিলক দিয়া বজাৰ হিচাপ মতে কাৱৈ মাছ একুৰিয়ামৰ মূল্য কি? ইয়াতে কি মিনাৰাম দোকানী আৰু 2 অনা 6 পাই। সুলভ দোকানীৰ বিষয়ে চামগুৰিয়াই কি কথা কৈছিল? চমুকৈ লিখা। তিলক গোহাঁইৰ ওচৰলৈ শৰণ বিচাৰি যোৱা ৰূপাইৰ আগত চামগুৰিয়াই সুলভ দোকানীৰ বিষয়ে কৈছিল যে দোকানী বৰ চতুৰ আৰু স্বাৰ্থপৰ লোক। বাসু গোহাঁইৰ দোকানখন পুলিচৰ হতুৱাই ভাঙি নিজৰ সুবিধা কৰিবলৈ যি ঠগবাদী আশ্ৰয় লৈ দোকানীৰ বাকীৰ নামত দুখীয়া দুৰ্বলীয়াৰ পৰা মাটি পৰ্যন্ত কাঢ়ি লোৱাটো সুলভ দোকানীৰ স্বভাৱ। গোহাঁইৰ প্ৰতিও তাৰ বেয়া ভাৱ। তাৰপিছত কপলিপৰীয়া সাধুৰ লেখক কোন? উত্তৰ, নৱকান্ত বৰুৱা। তাৰপিছত দেখা, বসু কোন? তেওঁৰ শিক্ষাগত অৰ্হতা কি? বসু তিলক গোহাঁইৰ ভতিজা ল'ৰা, তেওঁ মেট্ৰিক পাছ আছিলে। সেইগলা কি হয়? এনেকৈ কোনে কাক কৈছিল? উত্তৰ, হাৰিয়াই ৰূপাইক কৈছিল। মোৰ কথাবোৰ বৰ বেঁকা, তই চিধা বাট ল। কোনে কাক এনেকৈ কৈছিল? উত্তৰ, দুৰ্লভ দোকানীয়ে ৰূপাইক কৈছিল। কোন সেই কয়দী গোহাঁই? কোনে কাক কয়দী গোহাঁই বুলি কৈছিল? হাৰিয়াই তিলক গোহাঁইক কয়দী গোহাঁই বুলি কৈছিল। তিলক গোহাঁই কোন? উত্তৰ, নৱকান্ত বৰুৱাৰ কপলিপৰীয়া সাধু উপন্যাসৰ প্ৰধান চৰিত্ৰ হ'ল তিলক গোহাঁই। জেলতে তিলক গোহাঁইৰ লগত ৰূপাইৰ দেখা হৈছিল। বুৰঞ্জী শব্দটি কোন ভাষাৰ? উত্তৰ, টাই ভাষাৰ। দেখা, তাৰপিছত কপলিপৰীয়া সাধু কোন শ্ৰেণীৰ সাহিত্য? ইয়াৰ লেখক কোন?
উত্তৰ কপিলীপৰীয়া সাধু এবিধ উপন্যাস শ্ৰেণীৰ সাহিত্য। ইয়াৰ লিখক হ'ল নৱকান্ত বৰুৱা। কপিলেই এদিন আমাক চিনাকি কৰিছে, আকৌ কপিলেই এদিন আমাক আঁতৰাই লৈ যাব। কোনে কি প্ৰসংগত কাক এই কথাষাৰ কৈছিল? সোণপাহীয়ে ৰূপাইক কৈছিল। কপিলেই ৰূপাই আৰু সোণপাহীক লগাইছিল। গোহাঁই পুখুৰীৰ পাৰত দৌল গোপনে লগ লাগে। মৰম চেনেহ কৰা এই সকলোবোৰ কেতিয়াবা হেৰাই যাব। ৰূপাই তেওঁৰ জীৱনৰ পৰা আঁতৰি যাব বুলি ভাবি এনেদৰে কৈছিল। ৰজা পোৱালীৰ দেশ বুলি উপন্যাসিকে কোন কেইখন ঠাইৰ সাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে? উত্তৰ বাৰপুজীয়া, গবা, নেলি, খলা, ডিমৰুৱা এই কেইখন ঠাইৰ সাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে। দেখা তাৰপিছত ৰূপসিং ৰজাই তিলক গোহাঁইলৈ লিখা চিঠিখনৰ যথাৰ্থ কি আছিল? উত্তৰ দেখা। ৰূপসিং ৰজাই সিহঁতৰ গাঁওখনৰ পাঠশালা স্কুলখনৰ নিমিত্তে তথা গাঁৱৰ ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ এগৰাকী শিক্ষকৰ যোগাৰ কৰি দিবলৈ তিলক গোহাঁইলৈ চিঠি লিখিছিল। গাঁৱৰ মানুহখিনিৰ তাৰ ওপৰত বহুত বিশ্বাস আছিল। তাৰ প্ৰতিটো কথাতে গুৰুত্ব প্ৰদান কৰাৰ বাবে ৰূপায়ে তিলক গোহাঁইলৈ চিঠিখন লিখিছিল। কয়দী গোহাঁই কাৰ নাম? তেওঁ কিয় জেললৈ গৈছিল? কয়দী গোহাঁই তিলক গোহাঁইৰ নাম। তেওঁ স্বৰাজ আন্দোলন কৰাৰ বাবে জেললৈ যাব লগা হৈছিল। তাৰপিছত দেখা বাটে বাটে প্ৰচেছনত মানুহবোৰে যোৱা গানটো কি আছিল? আবাই কানিয়া কিনো খুৱাইছে মাৰ কিনো খুৱাইছে হাড়। তাৰপিছত ৰজা পোৱালীৰ দেশত কেইঘৰ ৰজা আছিলে? তেওঁলোক কি কি উপাধি লিখিছিল? 12 ঘৰ ৰজা আছিলে। তেওঁলোকে গবা ৰজা, নেলি ৰজা, ডিমৰুৱা ৰজা, বাৰপুজীয়া ৰজা, খলা ৰজা আদি উপাধি সিহঁতে কি কৰিছিল? লিখিছিল। এতিয়া তাৰপিছত আছে কপিলীৰ ল'ৰা কপিলে চিনি পায়, তুমি ভয় ছয় নকৰিবা। কোনে কাক কি প্ৰসংগত কৈছিল? উক্ত কথাখিনি ডাঙৰী ভকতে ধীৰ সিংহতক কৈছিল। কোনে কৈছিল? উক্ত কথাখিনি ভাঙৰি ভকতে ধীৰ সিংহতক কৈছিল। এদিন ৰাতি বুঢ়ী মাকৰ লগত শুই থকাৰ পৰা যেতিয়া ৰূপাই হঠাৎ নাইকিয়া হ'ল, ৰূপাইক বিচাৰি সকলোৱে হাবাথুৰি খালে। ৰূপাইৰ পিতৃ ধীৰ সিং আৰু দদায়েক মীনাৰাম দোকানী হেমু গাঁওবুঢ়া ৰূপাইক বিচাৰি ভাঙৰি ভকতৰ ঘৰত ওলালগৈ। কিজানি ৰূপায়ে ভাঙৰি ভকতৰ লগতে দীঘলদৰী গাঁৱত ভাওনা সভা চাবলৈ গৈছে। কিন্তু ভকতৰ ঘৰত উপস্থিত হৈ ধীৰ সিংহঁতে গম পালে যে ৰূপাই ভাঙৰি ভকতৰ লগত ভাওনা চাবলৈ যোৱা নাই। ভাঙৰি ভকতেই একমাত্ৰ মানুহ যিয়ে ৰূপাইৰ জন্ম ৰহস্য জানে। সেইবাবে তেওঁক ৰূপসিঙৰ কথা সোধা মাত্ৰকে কপিলীলৈ আঙুলি টোৱাই ক'লে যে কপিলীৰ ল'ৰা কপিলীয়ে চিনি পায়, গতিকে দূৰলৈ আঁতৰি যোৱা বা হেৰুৱাৰ কোনো ভয় নাই। এই প্ৰসংগত উক্ত কথাষাৰি ভাঙৰি ভকতে ধীৰ সিঙক কৈছিল। তো এতিয়া আহা তোমালোকে একেবাৰে শেষ প্ৰশ্নটো যে গোহাঁই পুখুৰীৰ কেনেকৈ সৃষ্টি হৈছিল? দেখা কপিলীপৰীয়া সাধু উপন্যাসখনৰ মূল চৰিত্ৰ ৰূপসিং ওৰফে ৰূপাইৰ সোণপাহীৰ সৈতে গঢ়ি উঠা প্ৰণয়ৰ সম্পৰ্কৰ মাধ্যম
হল গোহাঁই পুখুৰীটো। ৰূপহীহঁতৰ পৰা 2 মাইল মান দূৰৰ গাঁও এখনতে সোণপাহিৰ ঘৰ। গোহাঁই পুখুৰীটো বহুদিনীয়া, তাক কেতিয়া কোনে খন্দাইছিল সঠিককৈ কোনেও নাজানে। সেইকাৰণেই গোহাঁই পুখুৰীটোক লৈ এটি জনবিশ্বাস মানুহৰ মুখে মুখে চলি আছে। লিখকে দিয়া বৰ্ণনা মতে পুখুৰীটোৰ পাৰবোৰ অতিশয় ওখ। পাৰত থকা ফল মূলৰ গছবোৰৰ পৰা পকি সৰি পৰা ফলবোৰো কালিকা লগা বুলি ভাবি কোনেও নাখায়। তাত থকা কাজবোৰৰ পিঠিও শেলুই মাছৰো ৰাইজে নামাৰে, ভয় কৰে। এতিয়া দেখা পুখুৰীটোৰ প্ৰতি সকলোৰে সহজাত আকৰ্ষণ এটা আছে। তাৰ মূলতে হ'ল পুখুৰীটোৰ লগত জড়িত হৈ থকা কিংবদন্তিটো। সেয়া হ'ল গাঁৱত কালীয় দমনৰ ভাওনা হ'লে গোহাঁই ঘৰৰ ল'ৰাইও ভাওনা লোৱাটো হেনো এটা পৰম্পৰা। ভাওত কিবা ছিদ্ৰ লাগিলে গোহাঁই ৰুষ্ট হয়। কুহিলাৰে সজা কালিও নালাগে, হলকে তেজ বতিয়ায়। কৃষ্ণই ফণাত উঠি থকা ঠাইডোখৰত এটা পুখুৰী হয় আৰু সাপডালৰ সৈতে কৃষ্ণৰ ভাও লোৱা ল'ৰাজন পাতাললৈ সোমাই যায়। তেনেকৈয়ে পুখুৰীটোৰ সৃষ্টি হৈছে বুলি ভবা হয়। সৰল লোকমনৰ কাল্পনিক চিত্ৰই সময়ত গৈ বিশ্বাসত পৰিণত হয় আৰু এনেদৰে গাঁওখনতে গোহাঁই পুখুৰীটোৱে যুগ যুগ ধৰি তাৰ মানুহখিনিৰ পৰা ভয় শ্ৰদ্ধা আশ্ৰয় কৰি আহিছে আৰু মানুহবোৰেও পৰম বিশ্বাসেৰেই সেইখিনি দি আহিছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক সহায় কৰিব। থেংক ইউ ছ' মাছ।